নমস্কাৰ বন্ধুসকল, MB ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি কথা পাতিম ভেন্দি খেতিৰ বিষয়ে। ভেন্দি খেতি আমি গৰম আৰু ঠাণ্ডা দুয়োটা সময়তে কৰিব পাৰোঁ। আৰু গৰম ছিজনত কৰিব পৰা আটাইতকৈ উন্নতশীল ভেৰাইটিটো হৈছে ৰাধিকা F1 হাইব্ৰিড। বৰ্তমান সময়ৰ ভেন্দিৰ আটাইতকৈ উন্নত মানদণ্ডৰ ভেৰাইটিটোৱে হৈছে ৰাধিকা F1। বন্ধুসকল, আপোনালোকে দেখিবলৈ পোৱাৰ দৰে ভেন্দিৰ গুটিসমূহ দিলে পিছলৈ এনেকৈ শাৰী শাৰীকৈ ধুনীয়াকৈ ভেন্দিৰ গছসমূহ ওলায় আৰু কীটনাশক দ্ৰব্যৰ লগতে সাৰ প্ৰয়োগ কৰাটো যথেষ্ট সুবিধা হয়। যেতিয়া আমাৰ ভেন্দিৰ গছসমূহ 25ৰ পৰা 30 দিনৰ অৱস্থা হয়, তেতিয়া আমি UPL-ৰ লাঞ্চাৰ গ'লৰ 40 গ্ৰাম আৰু ইণ্ড্ৰফিলৰ 40 গ্ৰাম 15 লিটাৰ পানীত মিহলাই আমি স্প্ৰে কৰিব লাগে। আৰু যেতিয়া আমাৰ খেতিডৰা 45ৰ পৰা 50 দিন হয়, তেতিয়া বায়াৰৰ চুলেমন আৰু চাৰ্প ফাংগিচাইড 40 গ্ৰাম লৈ 15 লিটাৰ পানীত আমি গুলি গছসমূহত স্প্ৰে কৰিব লাগে। এনে কৰিলে বহুতো কীট পতংগৰ পৰা বাচি থাকিব পাৰি। আমি আজিকালি প্ৰায়ে বজাৰত দেখিবলৈ পাওঁ য়েল্লো আৰু ব্লু ষ্ট্ৰিকি ট্ৰেপ। এই ট্ৰেপসমূহৰ প্ৰতি খেতিপথাৰত থকা কীট পতংগসমূহ আকৰ্ষিত হয় আৰু এই ট্ৰেপখনত লাগি ধৰে। এনে কৰিলেও আমি কীট পতংগৰ পৰা বহুখিনি হাত সাৰিব পাৰোঁ। বন্ধুসকল, এনেধৰণে আমি ভেন্দি খেতিডৰাৰ পালন কৰিলে আমি এটা সুফল আশা কৰিব পাৰোঁ। বন্ধুসকল, বাৰিষা কালত আমি যেতিয়া ভেন্দিৰ খেতি কৰোঁ, ভেন্দিৰ খেতিডৰাত বিভিন্ন ধৰণৰ বনবাতে দেখা দিয়ে। এই বনবাতসমূহ আমি কোৰ কটাৰী বা হাতেৰে চাফা কৰিব লাগে। এই বনবাতসমূহত যদি আমি বন মৰা ঔষধ ব্যৱহাৰ কৰোঁ, তেন্তে আমাৰ খেতিডৰাত বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনা থাকে। সেয়ে আমি কোৰ কটাৰী বা হাতেৰেই বনবাতসমূহ চফা কৰিবলৈ চেষ্টা কৰিব লাগে। আমি এনেধৰণে যদি ভেন্দি খেতিডৰা কৰোঁ, তেতিয়া আমি বহু লাভালাভ অৰ্জন কৰিবলৈ সক্ষম হ'ম। বন্ধুসকল, আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল, তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে তলত দিয়া কমেণ্ট বক্সত কমেণ্ট কৰিব। ধন্যবাদ।